যোৱাকালি গৌৰীপুৰত সন্ধিয়া আমাৰ ৰাজবংশী ভাইসকলৰ সোণাৰাই উৎসৱত গৈছিলোঁ আৰু তাতে যাই যি ধুনীয়া পৰিৱেশ চালোঁ। একদম মজা লাগি গৈছে আৰু ইমান ধুনীয়াকৈ সজাই পৰাই উঠাইছে। পৰিৱেশটো চায়ে ভাল লাগে। এয়া ফটো উঠা ঠাই আৰু বিভিন্ন প্ৰদৰ্শনী কৰিছে। এয়া কোৱা ৰাজবংশী সমাজ জীৱনত যিবিলাক বস্তু ইউজ হয় মানে এয়া ভঁৰাল ঘৰ সেইবোৰো প্ৰদৰ্শন কৰা হৈছে। আৰু চাব এয়া ঠাকুৰ ঘৰ, তাৰপিছত এয়া কৃষি কাৰ্যত আৰু মাছ মৰাত যিবোৰ বস্তু ব্যৱহাৰ হয় এইবোৰ প্ৰদৰ্শন কৰা হৈছে। লগতে এয়া ৰাজবংশী ডিছেছবিলাক, তাৰপিছত আৰু আছে এয়া টেৰাকটা শিল্প, চব কলা সংস্কৃতি মানে ধুনীয়াকৈ প্ৰদৰ্শন কৰিছে। এয়া পিঠা চিঠা আদি কৰি চব আৰু সন্ধিয়াটো ধুনীয়াকৈ উপভোগ কৰি আমি ৰাতি ঘৰত গুচি আহিছিলোঁ। থেংক ইউ ফৰ ৱাচিং।